জীৱনৰ পৰা আঁতৰি যাব বিচাৰিছে যদি তেওঁক যাবলৈ দিয়ক। জোৰ কৰি কাকো ধৰি ৰাখিব নোৱাৰি, বৰঞ্চ আপুনি নিজে দুখ পাব। এইখন পৃথিৱীত যদি আপুনি সুখত থাকিব বিচাৰিছে, তেতিয়াহ'লে এটা কথা মনত ৰাখিব, আপুনি কান্দিলে কাৰো একো প্ৰভাৱ নপৰে। প্ৰতিজন মানুহেই বিচাৰি ফুৰে এনেকুৱা মানুহ যি নোকোৱাকৈয়ে সকলো বুজি পায়। মানুহে কয় সম্বন্ধত চৰি আৰু থেংকছৰ প্ৰয়োজন নাই, কিন্তু এই দুটা শব্দই কিমান মানুহৰ সম্বন্ধ ভাঙি যোৱাৰ পৰা ৰক্ষা কৰে। আপোনাৰ ভাল পোৱা সেইজনৰ কাৰণে সাঁচি ৰাখক যিজনে আপোনাৰ ভাল পোৱাৰ ভেলিউ বুজি পায়। ৰিলেশ্যনশ্বিপ এটাত প্ৰথমতে কেয়াৰ, ভালপোৱা আৰু প্ৰতিশ্ৰুতি থাকে। পিছত অলপ সৰু কথা এটাতে নিজৰ ইগ'ৰ কাৰণে আঁতৰি যায়। যিজনে সঁচা ভাল পায় হাজাৰ ভুলৰ মাজতো আপোনাক ভাল পোৱাৰ কাৰণ বিচাৰি পায়। বিশ্বাস আৰু মৰম বহুত দামী উপহাৰ। সেইকাৰণে এইবিলাক সস্তীয়া মানুহৰ পৰা আশা নকৰাই ভাল। আপুনি জানেনে, আপুনি তেতিয়াই জয়ী হ'ব যে আপোনাক সকলোতকৈ দুখ দিয়া জনক ক্ষমা কৰি দিব আৰু জীৱনত আগুৱাই যাব। তেওঁ এদিন কান্দিব, তোমাক অন্য এজনৰ লগত হাঁহি থকা দেখিব। যিজনে তোমাৰ মৰমৰ ভেলিউ বুজি নাপালে, তেওঁৰ কাৰণে কান্দি সময় নষ্ট নকৰিব। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।